हेलो गाइस गुड मॉर्निंग আপোনালোকৰ খবৰ কেনেকুৱা মোৰ খবৰ ভালে আজি ৰাতিপুৱাৰ ভিডিওটো ষ্টাৰ্ট কৰিছো কিয়নো আমি এঠাইলৈ যাবলৈ ওলাইছো আৰু এয়া দেখিছেনে মই ধুনীয়াকৈ সাজি লৈছো আমি যাম এখন ঐতিহাসিক সত্ৰলৈ আৰু আপোনালোকক তাত আমি কি কৰো কি নকৰো দেখাই থাকিম আৰু আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি ভাল পায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব Hi. So meaning say hi. Hi. Abi aji ko jam? Kumu sala ha ka? Ami Mangaldai hi pai golu hi. Aru ibade sah khawa mon goise bhabilu sah kap khalo. Aru mon. Khasa. Debu khasa nai? Ha? Khasa. বাপেকে খুৱাই দিলেহে হয় মানে হয়নে এই আমি চাহ বাগানৰ মাজে মাজে আহি আছো অ দেবু হাই কোৱা ফেলে চৰা দুবা হাই কোৱা ফাইনেলি আমি আহি পাই গলোহি অসমৰ ঐতিহাসিক সত্ৰ খতৰা সত্ৰ আৰু আহকচোন আমি ভিতৰলৈ সোমাই যাওঁ খৰম গলে কি হয় খৰম মানে কাঠৰ চেণ্ডেল আগতে আগৰ দিনৰ মানুহে কাঠৰ চেণ্ডেল কিনিছিল দৰং ডিস্ট্ৰিক্টত থকা এখন খতৰা সত্ৰ মংগলদৈ টাউনৰ পৰা কমে 20 কিলোমিটাৰ মান আহিব লাগে আৰু আমি যেহেতু আহি ইয়াত পাই গলোহি আৰু ইয়াত হৈ আছে পাছেতি উৎসৱ যেহেতু ভাদ আৰু আহিনৰ সংক্ৰান্তিৰ দিনাখন পালন কৰা হয় আমি আহি 3 নম্বৰ দিনাখন উপস্থিত হৈছোহি পাছেতি উৎসৱত মহাপুৰুষ শ্ৰী মাধৱদেৱৰ ৰচিত দধিমথন ভাওনা ভাগ অনুষ্ঠিত কৰা হয় আৰু ইয়াত বহুতো গোপিনীয়ে অংশগ্ৰহণ কৰে আৰু ইফালে দিহানামৰ কম্পিটিশন হৈ আছে এই খতৰা সত্ৰখনত পাছেতি উৎসৱৰ লগতে বহুতো উৎসৱ পাতে বিশেষকৈ বৰসভা আৰু শংকৰদেৱ মাধৱদেৱৰ তিথি পালন কৰা হয় আৰু ইয়াত যেহেতু এক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে পৰিচালনা হয় যেহেতু এই সত্ৰখনত কোনো সত্ৰাধিকাৰ নাথাকে আৰু এখন 2 বছৰীয়া পৰিচালনা কমিটি থাকে আৰু এই পৰিচালনা কমিটিৰ মুৰব্বীজনে এই সত্ৰখন পৰিচালনা কৰি থাকে আৰু এই পৰিচালনা সমিতিৰ মুৰব্বীজনৰ কোনো জাতিৰ ওপৰত ভিত্তি নকৰে তেওঁৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰিহে তেওঁৰ পৰিচালনাৰ দায়িত্ব দিয়া হয় খতৰা সত্ৰখন মাধৱদেৱৰ প্ৰিয় শিষ্য গোবিন্দ আটাই প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ প্ৰতিষ্ঠা কৰিবলৈ আহোঁতে কেইজনমান ব্যক্তিয়ে বাধা দিছিল কিন্তু গোবিন্দ আটাই বৰপেটাৰ পৰা ৰাম লক্ষ্মণ আৰু সীতাৰ বিগ্ৰহ আনি পেলাই ইয়াত স্থাপন কৰিলে আৰু ইয়াৰ সন্মুখত গুৰু আসন প্ৰতিষ্ঠা কৰিলে আৰু সেয়েহে ইয়ালৈ বৈষ্ণৱ ধৰ্মী আৰু শাক্ত ধৰ্মী সকলো লোক আহিব পাৰে কোনো ভেদাভেদ নাই এই সত্ৰৰ কাষতে আছে এইটো পুখুৰী আৰু ইয়াত বহুতো মাছ আৰু কাছ আছে আৰু ইয়াত দেখিছেনে পাৰটো ইমান আটক ধুনীয়াকৈ সজাই থৈছে
পাছাতি উৎসৱৰ লগত সংগতি ৰাখি ইয়াত এখন বাণিজ্য মেলা হয় আৰু ইয়াত বহুতেই মানুহৰ সমাগম হয় আৰু পুনৰবাৰ আমি সত্ৰত এভাগ সেৱা জনাই ঘৰলৈ উভতিলোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু আজিলৈ আহোঁ বাই বাই